গাইজ সকলোকে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা থাকিল সকলোৰে যেন এই অহা বছৰটো যেন ভালে ভালে যায় হেয়া কামনা কৰিলোঁ গাইজ জানুৱাৰী বুলি আমিও সৰুকৈ ঘৰতে খানা এটা খাম আৰু দাদাও আহিছে আৰু ঘৰতো কাম কৰা মানুহ দুজন আছে তো সিহঁতে কাম কৰি আছে এতিয়া আমি বৰ্তমান খানাৰ প্ৰিপাৰেশ্যন চলি আছে গাইজ ইয়াতে মাছ ভাজি আছে কি মাছ আছিল এইটো আহি গ্ৰাছ কাট আৰু মাছ বনাব ওলকবি মূলা আলু ওলকবি মূলা আলু দি বনাব না পিঁয়াজ কি আছে বৌয়ে আঞ্জা গাইজ মৰ্ণিং আমাক এয়া খাৰকে পিঠা বনাইছিল মানে বৰা চাউলৰ হয় তেনেকৈ বনাইছিল খুৰাহঁতক বৰা এনেকৈ মানে দি দিলোঁ আৰু চাহটো দি দিলোঁ এতিয়া ইয়াতে পনীৰখিনি বনাম মই এই সাজটো ধুই আনো মানে ব্যৱহাৰ কৰা নহয় আৰু তেনেকৈ আৰু দেখিছে না আমৰ গান বাজি আছে একদম পনীৰ বেছি নহয় অলপ কাৰণ মাৰ নাখায় তাৰমানে মাছ মাংস একো নহয় তো মাৰ কাৰণে পনীৰ বনাম সেইকাৰণে মই পনীৰ ভাজিব লৈছোঁ আৰু সেইপিনে মাহীয়ে বনাই আছে আৰু গ্লাছখনৰ অৱস্থা নাই বাৰু ইগন'ৰ কৰিব একদম মানে তেল চিটিকি কিবা হৈ গৈছে সেইপিনে মই অলপ এইখিনি অলপ ভাজি কেনে মিক্সাৰ গ্ৰাইণ্ডাৰত মিক্স কৰি ল'ম তাৰপিছত পনীৰ কাৰণেও হৈ যাব আৰু মাংসৰ কাৰণেও হৈ যাব এইখিনি গাইজ ইপিনে পনীৰৰ আঞ্জা বনাই আছোঁ পনীৰখিনি অলপ উতাল অহাৰ পিছত দি দিম অলপ এতিয়া ঢাকন দি থৈ দিম গাইজ ইপিনে পনীৰখন হৈ গ'ল আৰু ইপিনে হ'ল এয়া কবি বন্ধাকবি গাজৰ তেনেকৈ ভাজি আছে মিক্স কৰি আৰু ইপিনে মাংস বহাই দিছোঁ উতাল আহি আছে মাংসখিনি হ'লে হৈ যাব ইপিনে মাংস গাইজ সকলোবিলাকে কিবা নহয় কিবা এটা কামত ব্যস্ত মানে ভাইটি আৰু দেউতা আছে গাইজ মাংসখিনি হৈ গ'ল আৰু দাদা টেষ্ট কৰি চালে নিমখটো ঠিকে আছে বুলি কৈছে এতিয়া এইটো ঢাকনটো ইয়াতে থৈ দিওঁ অলপ দি থৈ দিওঁ এনেকৈ থাকক দিয়া আৰু ইপিনে চব্জিও হৈ গৈছে আৰু ভাজিখন আৰু ইয়াত ভাত আৰু ইপিনে মাৰ পনীৰ আঞ্জা ৰাইজনেও নাখায় বাৰু মাছ মাংস তাইও খাব পনীৰ আৰু ইয়াত আছে মাছৰ আঞ্জা কি মাছ আছিলে মাহী গ্ৰাছ কাট মই পাহৰি থাকোঁ নামটো গোটেইবিলাক হৈ গ'ল আৰু চাটনিও বনোৱা হৈছে এইপিনে চাটনিৰ কাৰণে এইবিলাক ৰেডি কৰি থৈ দিয়া আছে খালি সানিলে হ'ল আৰু দিয়াৰ টাইমত সানি কেনে দি দিম হয় জানি পনীৰ কেনে হৈছে গাইজ ইপিনে খুৰাহঁতক ভাত দিবৰ বাবে ৰেডি হৈ গ'ল ধুনীয়াকৈ সাজিছোঁ একদম খুৰা কেনে হৈছে ভাত আঞ্জা মাংসটো ঠিকে আছে না দাদা যাব দাদা হেপ্পী নিউ ইয়াৰ ওৱান্স এগেইন দাদাও খাই বৈ লৈ যাব ওলালে এতিয়া আমি খাওঁ গাইজ ভাত খাব বহিছোঁ এতিয়া ভাত খাওঁ আমি খাওঁ দে আৰু না A few moments later আজি দিনটো তেনেকৈ গ'ল আৰু এতিয়া ভাবিছোঁ ভিডিঅ'টো ইয়াতে শেষ কৰি দিওঁ আৰু আপোনালোকক ইংৰাজী নৱবৰ্ষৰ বহুত বেছি শুভেচ্ছা থাকিল মোৰ ফালৰ পৰা আপোনালোকৰ যেন জীৱনত সুখ সমৃদ্ধি লৈ আনে এই বছৰটোই যিখিনি আপোনালোকে পাব লগা আছে সকলোবিলাক যেন আপোনালোকৰ সপোনবিলাক পূৰণ হয় তাৰে কামনাৰে আপোনালোকক সকলোকে মোৰ ফালৰ পৰা ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা থাকিল আৰু মোৰ ভিডিঅ'টো আজি এইখিনিয়ে আছিল আপোনালোকে চাই কেনে পালে কমেণ্ট কৰি জনাব আৰু ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আজিলৈ আহিছোঁ বাই বাই